আমাৰ চাৰ আছে চাৰুই এই তোৰ এখন দোকান মই এনেকৈ খাওঁতে আমাৰ ধৰি দোকানী আৰু দোকান লৈ দাউৰি থাকিব পাৰোঁ 6.5 কিলোমিটাৰ 7 কিলোমিটাৰ চাৰ ইফালে আহকচোন প্ৰেছাৰ নাই বুলিহে কোনোবা দিনা প্ৰেছাৰ উঠিব লাগলি যদি হাঁহি মই ক'ব মানা কৰিছোঁ Action! বিচাৰিছোঁ আৰু আমি আশাবাদী আৰু যাতে আমি খাপলাং খাই যেনেকৈ কৰিছিলোঁ আৰু সেনেকৈ যাতে ৰাইজক মৰম দিব পাৰোঁ আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকে আমাকো মৰম দিব বুলি আশা ৰাখিম থেংক ইউ যদি ঠিকে কিন্তু সাৱধান আজিকালি পঠা ইকুৱেল টু পাঠি মানে কি আৰু জেন্টছ মানে কি পেজাম মানে কি আৰু জেন্টছ ছাগাল বুলি লেডি ছাগাল বিক্ৰী কৰে এ নাই নাই এ চেপা ভাই চকো ইমান মানে কি আৰু আজিকালি বজাৰত জেন্টছ ছাগাল বুলি লেডিজ ছাগাল বিক্ৰী কৰে মই একদম চাই চিটি আনিছো ৰাঙা তেনেহ'লে অ'কে আচ্ছা বাইদেউ মামা এইবিলাক কি কৰি আছে চাওচোন এজন অসমীয়া যুৱক যিয়ে ধুতি পিন্ধিব নাজানে এখেতৰ DNA টেষ্ট কৰিব লাগিব আমি কিহৰ কাৰণে এখেতৰ গাত বিহাৰী তেজ আছে নে এইখন ধুতি পিন্ধিলে আপুনি এইখন ধুতি পিন্ধিলে চাওক আপোনালোকে এইখন ধুতি এয়া ফফলাকান্ত মামা এই ধুতি ধুতি পিন্ধবা নাজানে মৰি যাক বানপানী ধুতি যাক কোনোবাই জালত পাক হেল্ল' গাইজ কাম চলি আছে এতিয়া আমাৰ ধুনীয়াকৈ এতিয়া ডে চিফ শেষ নাইট চিফ ষ্টাৰ্ট হ'ল এয়া দেখিছে চেনি চম্পাৰ পৰিয়াল গৰমত বহি আছে সকলো আৰু ইয়াৰ মালিক আৰু ভিতৰত কোন কোনে শ্বট দি আছে কেনেকৈ দি আছে ধুনীয়াকৈ দেখাই আছোঁ আহক চাওঁ এবাৰ কথা ক'লে কাণত নুসুমাই নেকি চেনিয়ে ইমান ডাঙৰ ভুল কৰিলে নে তেওঁ ভুল কৰা নাই দুখ কৰিছে যিটো দুখৰ মোৰ ওচৰত কোনো ক্ষমা নাই আপোনালোকে চাওক এয়া আমাৰ লগত জিতু দা আছে বলিউডৰ মানে ভাল এজন প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট বহুত ভাগ্যক্ৰমে আমি পাইছোঁ তেওঁক আপোনালোকে ৰাণী মুখাৰ্জীয়ে তেওঁক এটা গিফ্ট দিছিলে আৰু আপোনালোকৰ সৌভাগ্য যে মই আপোনালোকক এতিয়া দেখাবলৈ পাইছোঁ এই গিফ্টটো হৈছে আপোনালোকক দেখাই আছোঁ এইটো হৈছে আপোনাৰ হাফ পেণ্ট চাওক আপোনালোকে এইটো গোৱাত শ্বুটিং কৰি থাকোঁতে ৰাণী মুখাৰ্জীয়ে দিছিলে হয়নে নহয় এটা যিটো আপুনি কৈ দিয়ক মই কহিমাত লৈছিলোঁ ৰাণী মুখাৰ্জীয়ে দিয়া নাই সঁচাই অলপমান ৰাণী মুখাৰ্জীয়ে দিছে তেওঁ লাজ পাইছে ক'বলৈ কহিমাত তেওঁ মানে বিৰাট হেৰি মানুহটো ডাঙৰ মানুহে এইবিলাক কথা ক'ব টান পায় আচ্ছা টান পায় দিয়াটো কৈছে মৰম টান পাইছে আৰু আচ্ছা কি কৈছা গজেন দা কি কৈছা
কি কৈছা চানি লিঅ'নিৰ হাত আছে। অঁ চানি লিঅ'নিৰ হাত আছে মানে গিফ্টটোত হেৰি আছে অভিজ্ঞতা আছে আচ্ছা এই লিজাই পূৰা মজা লৈছে হাঁহি হাঁহি বাৰু যিয়ে নহওক আপুনি বেলটো নহয় হেল্ল' গাইজ এতিয়া আমাৰ শ্বুটিং পেকআপ হ'ল আমি ঘৰত আহি গ'লোঁ এতিয়া 10:30 হৈ গ'ল বাকীবোৰ কেম্পত থাকি গ'ল আৰু এতিয়া ৰিচেছ ল'ম ধুনীয়াকৈ ভাত পানী খাম আৰু ঘৰত কোনে কোনে ক'ত কি কৰি আছে চাওঁ এইফালে বছ মানে লিখি আছে আৰু এনেকৈ আহি এতিয়া মোৰ ৰুমত যাওঁ ৰুমত কোন আছে চাওঁ পাই গ'লোঁ এয়া মোৰ ৰুম এইখন বিচনা ধুনীয়াকৈ ৰাতি শুম আকৌ ৰাতিপুৱা কাম কৰিব যাম গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত আগলৈ আৰু কি কি কৰোঁ কেনেকৈ কৰোঁ গোটেইবোৰ দেখাই থাকিম গতিকে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই লাভ ইউ অল